কথাৰ আগদৰে আপোনাৰ কথাৰ আগদৰে কওঁ যে দৰিদ্ৰতা শিক্ষাৰ হেঙাৰ হ'ব যিদৰে নোৱাৰে, ঠিক যদি মানুহৰ একগ্ৰতা থাকে যে সমাজখনত থকাৰ বাবে মই একগ্ৰতা থাকিব লাগিব, মই যিটোৱে মনুষ্য জীৱন লৈছোঁ মই কিবা নহয় কিবা কৰ্ম জীৱনস্থলীত বাছি ল'ব লাগিব। গতিকে যদি সৎ কথা চিন্তা কৰা যায় অট'মেটিক কিছুমান কাম এনেকুৱা আহি যায় যে কম মূলধনেৰে স্বাৱলম্বী হ'ব পাৰে। সামান্য উদাহৰণ এটি দিওঁ, আজিৰ পৰা বহু বছৰ আগতে ৰতন টাটা সকলোৱে নাম জানে উদ্যোগপতি, তো তেখেতৰ যোনটো আদৰ্শ আছিল সেই আদৰ্শৰ প্ৰতি মই এতিয়াও বহি আছোঁ। এসময়ত তেওঁ 1 টকা এটা উপাৰ্জন কৰাৰ কাৰণে বহু ভাবিছিল আৰু বহুতবাৰ বঞ্চিত হৈছিল, কিন্তু আজি তেওঁ ভাৰতবৰ্ষৰ প্ৰখ্যাত উদ্যোগপতি। কিমান টকাত আপোনালোকে আৰম্ভ কৰিছিল প্ৰথম আৰম্ভণি 10,200 টকা। 10,200 টকাত আৰম্ভ কৰিছিল। কিমানজন যুৱক আছে আপোনালোকে? আমাৰ লগত বৰ্তমান যুৱক মোটামুটি আমি 8-10 জনে আছোঁ। আমি আটাইবোৰ ডিগ্ৰীধাৰী যুৱক, কিন্তু সময়ৰ অপব্যৱহাৰটো বাদ দি আমি ইয়াতে এটি আড্ডাস্থলী পাতি লৈছোঁ য'ত আমাৰ 2 পইচা ইনকাম হয়, আমি পৰিয়ালক দিব পাৰোঁ, যাতে পৰিয়ালৰ পৰা আমি ল'ব লগা নহয়। আপোনালোকেও কম মূলধনেৰে কিছু এটা নতুনকৈ কৰাৰ চিন্তা চৰ্চা কৰিছে নেকি? অথবা আপুনিও কিবা এটা কৰিম বুলি ভাবি আছে বা আপোনাৰ হাতত মূলধন যথেষ্টখিনি কম আছে, তেন্তে আজি আমাৰ এই ভিডিঅ' আপোনালোকৰ বাবে। আপোনালোকে জানেই মই প্ৰতিটো ভিডিঅ'ৰ জৰিয়তে কিছু পজিটিভ কণ্টেণ্ট লৈ আহোঁ, যাতে সেইসমূহ ভিডিঅ' চাই আপোনালোকে প্ৰেৰণা পায়, আপোনালোকে উৎসাহ পায়। বিচাৰি আহি উপস্থিত হৈছোঁ নলবাৰী চহৰত, আৰু ইয়াতে কেইগৰাকীমান শিক্ষিত যুৱকে তেওঁলোকে নিজেই স্বাৱলম্বিতাৰ পথ বাছি লৈছে। তেওঁলোকে এনেই বহি নাথাকি বা অবাবত সময় নষ্ট নকৰি তেওঁলোকে নিজ ঘৰতেই ধূপকাঠিৰ নিৰ্মাণৰ যি এক কাৰখানা গঢ়ি তুলিছে, আৰু জৰিয়তে আজি তেওঁলোকে নিজে স্বাৱলম্বী হোৱাৰ লগতে মাহেকত কেইবা হাজাৰ টকা উপাৰ্জন কৰি আছে। সমস্ত খেতি কথা জানিবলৈ চেষ্টা কৰিম। আমাৰ ইয়াতে যুৱক কেইগৰাকী আছে। মোৰ নাম দীপক যে, মোৰ ঘৰ নলবাৰী ষ্টেচন ৰোডৰ ওচৰত। মোৰ গোপাল বজাৰ। আপোনালোকে যি ধূপকাঠি নিৰ্মাণৰ কাৰখানা আচলতে আৰম্ভ কৰিছিল আজিৰ পৰা প্ৰায় 1 বছৰ আগত, কিমান টকাৰে আৰম্ভ কৰিছিল বা কেনেকৈ আহিল চিন্তা চৰ্চা? যেতিয়া আমি ডিগ্ৰী শিক্ষাগত অৰ্হতাৰ পৰা যেতিয়া আমি ডিগ্ৰী লোৱা সম্পূৰ্ণ হ'ল, তাৰপাছত কিছু সময় আমি চৰকাৰী নিয়োগৰ ক্ষেত্ৰত আমি আগবাঢ়ি আছোঁ, কিছুমান অসুবিধাৰ সন্মুখীন হ'লোঁ। তাৰপাছত আমি অবাবতত সময় নষ্ট নকৰি আমি এটি পৰিকল্পনা চিন্তা কৰিলোঁ যে কম পইচাৰে কেনেকৈ নিজৰ লগতে অনাগত দিনত নিবনুৱা সমস্যাৰ ওপৰত হ্ৰাস কৰিব পাৰি, তাৰ ওপৰত কিছু চিন্তা চৰ্চা কৰি আমি এই ধূপকাঠিৰ ওপৰত আমি এখন ছেমিনাৰ পালোঁ, তো অসম চৰকাৰৰ। তো এই ছেমিনাৰখন আমি এটেণ্ড কৰিলোঁ। তাৰপাছত আমি নিজাকৈ বৰ্তমান কৰি আছোঁ। আজি মোটামুটি 1 বছৰ সম্পূৰ্ণ হ'ল। ছেমিনাৰ চাই আপোনালোকে শিকিছিল ধূপকাঠি প্ৰস্তুত কৰা, বা তাৰ ছেমিনাৰ চোৱাৰ উপৰি আপোনালোকে কিবা বেলেগ প্ৰশিক্ষণ লৈছিল নে ক'ৰবাত? নাই, আমি বেলেগ ধৰণৰ কোনো প্ৰশিক্ষণ লোৱা নাই। ছেমিনাৰ চাই আমি সম্পূৰ্ণ ছেমিনাৰ চাই লৈছোঁ। তাৰপাছত এটা আৰু আপোনাৰ পৰীক্ষা হৈছিল, আমি পৰীক্ষাটো দিছোঁ, আৰু তাৰ ফলত তেওঁসকলে চাৰ্টিফাইড কৰি দিছে এখন তাৰ মানপত্ৰ। আৰু যিখিনি বস্তু কৰিছোঁ সেইখিনি আমি কমপ্লিট জৈৱিকৰ ওপৰত আমি কৰি আছোঁ। ইয়াত কোনো ধৰণৰ কেমিকেল জাতীয় পদাৰ্থ আমি ব্যৱহাৰ কৰা নাই। বাকী আপোনালোকে যি এটা বনাই আছে, আপোনালোকৰ এই ধূপসমূহ আপোনালোকে এই কাৰখানাত নিৰ্মাণ কৰা ধূপকাঠিসমূহ আপোনালোকে বজাৰত বিক্ৰী কৰে নে কেনেকৈ বিক্ৰী কৰে আপোনালোকে? আমি বৰ্তমান খোলা হিচাপত আমি বিক্ৰী কৰা নাই, আমি পাইকাৰী হাৰত আমি দি আছোঁ। আমাৰ বৰ্তমান নলবাৰীৰ বাগানপাৰা, কুমৰীকেটা, নগাঁও, বৰপেটা, মানে কেৱল নলবাৰী জিলাত বুলিয়ে নহয়, নলবাৰী জিলাৰ বাহিৰতো আপোনালোকৰ ধূপে মানে বজাৰ দখল কৰিছে। কিমান টকাত আপোনালোকে আৰম্ভ কৰিছিল প্ৰথম আৰম্ভণি 10,200 টকা। 10,200 টকাত আৰম্ভ কৰিছিল। কিমানজন যুৱক আছে আপোনালোকে? আমাৰ লগত বৰ্তমান যুৱক মোটামুটি আমি 8-10 জনে আছোঁ। আমি আটাইবোৰ ডিগ্ৰীধাৰী যুৱক, কিন্তু সময়ৰ অপব্যৱহাৰটো বাদ দি আমি ইয়াতে এটি আড্ডাস্থলী পাতি লৈছোঁ য'ত আমাৰ 2 পইচা ইনকাম হয়, আমি পৰিয়ালক দিব পাৰোঁ, যাতে পৰিয়ালৰ পৰা আমি ল'ব লগা নহয়। মানে আপোনালোকে যিকেইজন বন্ধু আছে, এই বন্ধুকেইজনে এনে অবাবত মানে আড্ডা মাৰি সময় নষ্ট নকৰি আপোনালোকে এই কাৰখানাখনকে আপোনালোকে আড্ডাস্থলী বনাই লৈছে। মানে ইয়াতে আড্ডা মাৰি থাকে, কামো হয় আপোনালোকৰ। ধৰক উপাৰ্জন কেনেকুৱা হৈ আছে, বা আপোনাৰ মাত্ৰ 10,000 টকাৰে আপোনালোকে আৰম্ভ কৰিছিল এই ব্যৱসায়টো, এতিয়া আপোনালোকৰ উপাৰ্জন কেনেকুৱা হয়? উপাৰ্জন আপোনাৰ মাহেকত 15,000 পৰা 25,000 ভিতৰত থাকি যায়। মানে প্ৰতিজন আপোনালোকৰ প্ৰতি মাহত মানে প্ৰতিজনৰ ওচৰত 15,000 টকা থাকি যায় আৰু প্ৰায়। প্ৰতিজনৰ ওচৰত নাথাকে, মানে আমি মান্থলি 25,000 পৰা 30,000 ভিতৰত এটা ৰেঞ্জ আহি পৰে।
মানে 25,000 পৰা 30,000 টকা আপোনাক কৰিব পাৰে। কি ক'ব বিচাৰিব একাংশ ধৰক আপোনালোকৰ দৰে শিক্ষিত নিবনুৱা যুৱক যুৱতী এতিয়াও কিন্তু সংস্থাপন বিচাৰি হাবাথুৰি খাইছে বা তেওঁলোকে সংস্থাপন পোৱা নাই এতিয়ালৈকে। আপুনি তেওঁলোকক কি ক'ব বিচাৰিব যে আপোনালোকে শিক্ষিত যুৱক হয় যে আপোনালোকে ঘৰতেই এনেকুৱা ধৰণৰ ব্যৱসায় কৰি তুলিছে, তেওঁলোকৰ উদ্দেশ্যে কি ক'ব বিচাৰিব? তেওঁলোকৰ উদ্দেশ্যে এটাই কথা, আজিকালি বৰ্তমান সময়ত নিবনুৱা সমস্যা যিহেতুকে গ্ৰাস কৰি উঠিছে, প্ৰত্যেকজন নিজে স্বাৱলম্বী হোৱাটো প্ৰত্যেকৰ এটা দায়িত্ববোধ বুলি মই ভাবোঁ। বৰ্তমান যিহেতু শিক্ষাৰ মানদণ্ডত আমি প্ৰত্যেকে আগবাঢ়ি আছোঁ আৰু সেইখিনি বস্তুৰ ওপৰত কেনেকৈ নিজে আগবাঢ়ি যায় সেইটো প্ৰত্যেকৰ ব্যক্তিগত কথা। গতিকে সেইটো কথাত আওকাণ নকৰি পেলাই যদি নিজৰ জীৱনটো কেনেকৈ আগবাঢ়ি যাব পাৰে সেইটো মগজু মই জানো প্ৰত্যেকৰ তাত থাকে। মই এটাই আহ্বান, সময়ৰ সৎ ব্যৱহাৰ কৰক। কি ক'ব আপুনি, আপোনালোকে যে মানে সময় নষ্ট নকৰি বা আড্ডা মাৰি সময় নষ্ট নকৰি? দীপকতে ক'লে যিহেতু এতিয়া সময় বহুত মূল্যৱান, সময়টো যাতে মানে এনে ব্যৱহাৰ মানে সময়টো যাতে ঠিক থাকে, যাতে চবে কামখিনি কৰে আৰু এনে যাতে ঘূৰি নাথাকে চবে। মই বহুতো দেখিছোঁ মোৰ লগৰ ল'ৰা পাবজি খেলি থাকে, প্লাছ এনে বাইক লৈ পেলাই আড্ডা মাৰিব যায়, ফুৰিবলৈ যায়। এনে সময়খিনি নষ্ট কৰিব নালাগে, যাতে কিবা এটা যাতে তোমালোকে চব ল'ৰাবিলাকে লগ হৈ পেলাই আড্ডা পাৰে, কিবা কৰে, চবে কিবা এটা যাতে সংস্থাপন কৰিব পাৰে। তেখেতক দীপকে যেনেকৈ কৈছে সেইখিনিয়ে আৰু। কি ক'ব আপোনালোকৰ এই কাৰখানাত নিৰ্মিত থোপে ইতিমধ্যে নলবাৰীৰ লগতে বহু জিলাৰ বজাৰ দখল কৰিছে, কেনেকুৱা অনুভৱ হয় আপোনালোকৰ? বহুতে ভাল লাগে আৰু দীপকে এতিয়া আমি এনেকৈ বহি আড্ডা মাৰি থাকিলে চিন্তা চৰ্চা কৰোঁ যে কি কৰা ভাল হ'ব। আমাৰ দেখোন এতিয়া BA পাছ কৰিলোঁ, ইও BA পাছ কৰিছে, বাকী আমাৰ লগৰকেইটাও BA পাছ, HS পাছ কৰি পেলাই কি কৰিম কি নকৰিম, ই এটা আইডিয়া বনালে যে আমাৰ ধূপৰ বিজনেছটো কৰি চাওঁ নেকি কেনেকুৱা হয়। আমিও এনেকৈ গ'লোঁ, যাই বস্তুবিলাক শিকি পেলাই এতিয়া বৰ্তমান কৰি আছোঁ। প্ৰথমতে আমাৰ এনেকুৱা লাগিছিল চালা মানে 10 বান্ধিলেও আমাৰ চেল নাযায়, আমাৰ সেনেকুৱা লাগিছিল। তাৰপিছত যেতিয়া লাহে লাহে পিছত এতিয়া মানে আমাৰ এতিয়া বহুততে মাল গুচি যায়। মই আপোনাক সুধিব বিচাৰিছোঁ যে বহুতে মূলধনৰ গইনা লৈ বা হাতত বেছি টকা নাই তেনেকুৱা ধৰণৰ গইনা লৈ বহুতে এনে বহি থাকে বা কোনো ধৰণৰ ব্যৱসায় তেওঁলোকে আৰম্ভ কৰিব নিবিচাৰে বা ভয় কৰে বা তেনেকুৱা। কিন্তু আপোনালোকে অতি কম টকা এটা ইনভেষ্ট কৰিছিল। আজিৰ পৰা 1 বছৰ পূৰ্বে আপোনালোকে যিকেইজন আপোনাৰ বন্ধু বুলি ক'ব লাগিব, বন্ধুকেইজনে মিলি আপোনালোকে কম টকা ইনভেষ্ট কৰি এই থোপৰ কাৰখানা নিৰ্মাণ কৰিছিল। আজি আপোনালোকে ইয়াৰ জৰিয়তে মাহেকত এটা ভাল উপাৰ্জন কৰি আছে। তেওঁলোকক কি ক'ব বিচাৰিব যে হাতত কম মূলধন থাকিও যে কিবা ইচ্ছা শক্তি থাকিলে যে সকলো কিছু কৰিব পাৰি, কি ক'ব বিচাৰিব আপুনি? আপোনাৰ কথাৰ আগধৰিয়ে কওঁ যে দৰিদ্ৰতা শিক্ষাৰ হেঙাৰ হ'ব যিদৰে নোৱাৰে, ঠিক যদি মানুহৰ একগ্ৰতা থাকে যে সমাজখনত থকাৰ বাবে মই একগ্ৰতা থাকিব লাগিব, মই যিটোৱে মনুষ্য জীৱন লৈছোঁ, মই কিবা নহয় কিবা কৰ্ম জীৱনস্থলীত বাছি ল'ব লাগিব। গতিকে যদি সৎ কথা চিন্তা কৰা যায়, অট'মেটিক কিছুমান কাম এনেকুৱা আহি যায় যে কম মূলধনেৰে স্বাৱলম্বী হ'ব পাৰে। সামান্য উদাহৰণ এটি দিওঁ, আজিৰ পৰা বহু বছৰ আগতে ৰতন টাটা, সকলোৱে নাম জানে উদ্যোগপতি, তো তেখেতৰ যোনটো আদৰ্শ আছিল সেই আদৰ্শৰ প্ৰতি মই এতিয়াও বহি আছোঁ। এসময়ত তেওঁ 1 টকা এটা উপাৰ্জন কৰাৰ কাৰণে বহু ভাবিছিল আৰু বহুতবাৰ বঞ্চিত হৈছিল, কিন্তু আজি তেওঁ ভাৰতবৰ্ষৰ প্ৰখ্যাত উদ্যোগপতি। গতিকে কৰাৰ যদি আপোনাৰ মানসিকতা থাকে, আপুনি অকল ধূপকাঠিৰে সীমাবদ্ধ হৈ নাথাকিব। ফাৰ্মিং আছে, এগ্ৰিকালচাৰ আছে, ইৰিগেশ্যন আছে, বহুত ধৰণৰ কাম আপুনি কৰিব পাৰিব। মানে কৰাৰ মন থাকিলে সকলো কিছু কৰিব। আৰু আমি এই জগতে আপোনাৰ যোগেৰে জনাওঁ যে আমাৰ ৰিচেণ্টলি এই বছৰৰ ভিতৰত আমি ভাৰ্মিকাষ্টৰ ওপৰত আমি কিছু যোজনা চলাইছোঁ। আমি সেই বস্তুটো আমি লঞ্চ কৰিম বুলি ভাবিছোঁ। আৰু দ্বিতীয়তে ফাৰ্মিঙৰ যোনটো প্ৰচেছ কিছু আমি গোপনভাৱে আলোচনা কৰি আছিলোঁ, কিন্তু বৰ্তমান যিটো আপুনি ক'লে মই জনাই দিওঁ যে যোনটো আমি চৰকাৰৰ লগত কিছু আমি আলোচনা কৰিছিলোঁ, তো এইখন এপ্ৰুভেল হৈছে আৰু অনাগত দিনত চৰকাৰে এইখিনি আমাক সহায় কৰিব বুলি আমি দৃঢ়তাৰে আশাৰে বাট চাই ৰ'লোঁ। আমিও আশা কৰিছোঁ আপোনালোকৰ আৰু ভাল হওক। আপোনালোকে যে নিজে থোপ প্ৰস্তুত কৰি আছে, এয়া সমগ্ৰ ৰাজ্যৰে বজাৰ যাতে দখল কৰিব পাৰে এদিন, সেয়া আমি আশা কৰিছোঁ। ভিডিঅ'টো আপোনালোকে এইখিনিতে চাই গম পালে যে ইতিমধ্যে আজিৰ পৰা প্ৰায় 1 বছৰ পূৰ্বে কেইজনমান শিক্ষিত যুৱকে, তেওঁলোক আচলতে বন্ধু, আৰু তেওঁলোক কেইজনমান বন্ধুৱে লগ লাগি মাত্ৰ 10,000 টকা বিনিয়োগ কৰিছিল, অৰ্থাৎ ইনভেষ্ট কৰিছিল। আৰু ইনভেষ্ট কৰি তেওঁলোকে এই যি ধূপকাঠি প্ৰস্তুতৰ এই কাৰখানা ইয়াতে নিৰ্মাণ কৰিছিল। আৰু আজি তেওঁলোকে এই কাৰখানাত
এই ধূপ প্ৰস্তুত কৰি তেওঁলোকে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু কেৱল নলবাৰী জিলাতে সীমাবদ্ধ নহয়, নলবাৰীৰ বাহিৰেও ৰাজ্যৰ বহু জিলাত তেওঁলোকে বজাৰ দখল কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে। আৰু এটা কথা ক'ব লাগিব যে বহুতে মূলধনৰ গহনা লৈ তেওঁলোকে বহুতে ব্যৱসায় আৰম্ভ কৰিব নিবিচাৰে বা তেওঁলোকে ভয় শংকাত থাকে যে ব্যৱসায় আৰম্ভ কৰিম, ব্যৱসায়ত কিজানি লছ হয়, তেনেকুৱা ধৰণৰ বহু ভয় শংকাত থাকে। কিন্তু এইসকল যুৱকে আচলতে প্ৰমাণ কৰি দেখুৱাইছে যে হাতত কম মূলধন থাকিও যে কৰাৰ কিবা এটা মন থাকিলে তেওঁলোকে সকলো কিছু কৰিব পাৰে। আৰু তেওঁলোকে ইতিমধ্যে আমাৰ ভিডিঅ'ৰ জৰিয়তে জনাইছে তেওঁলোকে কেৱল এই ধূপকাঠি নিৰ্মাণৰ কাৰখানাতেই সীমাবদ্ধ নাথাকি তেওঁলোকে পৰৱৰ্তী সময়ত নতুন কিছু চিন্তা চৰ্চা কৰিছে। আমিও তেওঁলোকক শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ যি নতুন চিন্তা চৰ্চা কৰিছে বা তেওঁলোকৰ এই যি বৰ্তমান যি এই ধূপকাঠি নিৰ্মাণৰ কাৰখানাত তেওঁলোকে কাম কৰি আছে, তেওঁলোকৰ আৰু অধিক উন্নত হওক আমিও আশা কৰিছোঁ। তো ভিডিঅ'টো এইখিনিলৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি ফেচবুকত চাই আছে তেন্তে পেজটো লাইক কৰিব। ধন্যবাদ।